ফাইনেলি আজি ৰিচেপশ্যনৰ কাৰণে কাপোৰ ল'বলৈ আহিলোঁ। চাওকচোন বাৰু কি কাপোৰ ল'লোঁ, কি কাপোৰনো ভাল লাগিলে। ইফালে মই এক চাইডৰ পৰা পিন্ধিও দেখাই আছোঁ কোনযোৰ ভাল লাগিছে। লাষ্টতহে গম পাব আৰু কোনযোৰ ল'লোঁ। ইয়াতে বহুত কাপোৰ উলিয়াই দিলে, আমিয়ে কনফিউজ হৈ গ'লোঁ কোনযোৰ লওঁ কোনযোৰ নলওঁ। এইটো কোৱা নহয় অধিক মাছৰ বগলী কণা বুলি, তো সেয়ে হ'ল আমাৰ গতি। কমেণ্ট কৰিবচোন কোনযোৰ কাপোৰনো মোৰ ওপৰত ভাল লাগিল। ইফালে আমাৰ টেণ্ট হাউচ ৰেডি হৈ আছে। মই অকণমান দেখাই দিছোঁ সকলোকে। আপোনালোকে মোৰ মাতটো অকণমান চাগে বেলেগ শুনিছে, কাৰণ মোৰ গা ইমান ঠিক নহয়। বিয়া খাই উঠি মোৰ অৱস্থা একেবাৰে বেয়া। গোটেই জ্বৰ চৰ্দি মূৰৰ বিষ তেনেকুৱা অৱস্থা হৈছে। বহুত দিনেই হ'ল আজিলৈকে ভালেই হোৱা নাই। এয়া মোৰ মা লাহে লাহেকৈ নাখাবো। বাকীবোৰ চব ঠিকে চলি আছে, যেনিবা অহাকালি বিয়া। বাকী ইফালে ৰেডি হৈ আছে। অভদ্ৰ বোলে আনবি যা মন্দিৰৰ ওচৰতে মই ওলাই থৈ দিছোঁ। দেখা মুস্কো দেখা। এয়া আমাৰ তিতলি, তাই খুব ধুনীয়া ডান্স কৰে। তাই বিয়া যিহেতুকে তাইকে ডান্স এটা কৰিবলৈ ক'লোঁ। তাই ডান্স প্ৰেক্টিচ কৰি আছে ঘৰত। ইফালে আকৌ বিয়াৰ আগদিনাখনে ডান্স কৰাতহে লাগিলে গোটেইখন। छीटा जवानी के उड़े दहो, मनवा से मनवा के जुड़े दहो। छीटा जवानी के उड़े दहो, मनवा से मनवा के जुड़े दहो। आज सुत तक बरिया तान की टूट जाएगा छुए द बदन की, देखो न पटन की, चदर बिछा दे ইফালে আৰু আমাৰ কইনা এতিয়া মেহেন্দি লগোৱাত লাগিল। সকলোৱে গম পায়েই তুলনিৰ বিয়াত সুখী লাগে, তো সিও মেহেন্দি লগাই আছে। ইফালে আমাৰ ভাইটিকেইটাকো দেখাই দিছোঁ অকণমান। ইফালে আমাৰ মহিলা পাৰ্টি। আমাৰ ইফালে যিমানখিনি পাৰে গোটেইখিনি ৰাতিয়ে কৰি লয়। নহৰু গুচোৱা, তাৰপিছতে জলকীয়াৰ কিবা কিবি, তাৰপিছত আকৌ দালি চাউল চফা কৰা চব ৰাতিতে কৰি লয় আৰু। কাৰণ ৰাতিপুৱা বহুত কাম হয়, চব্জি কটাৰ পৰা আদি কৰি লৈ মানে মহিলা পাৰ্টিৰ কাম শেষেই নহয়। এই আমাৰ মেকআপ আৰ্টিষ্ট মেমে বহুত ভালকৈ মেকআপ কৰে। ইফালে আকৌ মাকৰ কিবা নিয়ম আছে, তাকে নিয়মখিনি কৰি আছে। চাওকচোন বাৰু কেনেকৈ কি কৰে। এয়া আকৌ মোৰ মা, কইনাৰ আইতাক। চাওকচোন মাৰ অৱস্থা কি হয়গে লাষ্টলৈকে, গোটেই আটা গুৰি সানি পুৰা। এয়া মোৰ খুৰী, কইনাৰ আইতাকে হ'ব। আৰু এই আটা সানি থকাজনী মোৰ মাহী আকৌ। মাজতে আকৌ ময়ো ওলাম, সেয়া ওলালোঁ। মোৰো অৱস্থা একেবাৰে বেয়া কৰি দিয়ে জানেনে। মই কইনাৰ পেহীয়ক, যিহেতুকে মোক সৰহকৈ সানিলে আৰু। এয়া কইনাৰ ডাঙৰ বা, এয়া আকৌ মাজু বা। ইহঁত তিনিজনীয়ে আৰু দেউতাক। মাক নাই আমাৰ টিকলিহঁতৰ, কিন্তু মাকৰ কমি কেতিয়াও কমি হ'বলৈ দিয়া নাই।